প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব, কি কৰিলে আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ কৰিব, আৰু বৰ্তমান কোনটো লিষ্টৰ জিঅ'টেক হৈ আছে, এইটো যে সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। বৰ্তমান কোনটো লিষ্টৰ চৰকাৰী ঘৰৰ জিঅ'টেক হৈ আছে, ফাৰ্ষ্ট আপোনালোকে সেইটো জানি লওক। মাৰ্চ আৰু এপ্ৰিল কিন্তু এটা জিঅ'টেক হৈছিল। আপোনাৰ গাঁৱৰ চকীয়ে কিন্তু আপোনাৰ ঘৰে ঘৰে যাই ফটো তুলিছিল বা জিঅ'টেক কৰিছিল। বৰ্তমান কিন্তু এইটো লিষ্টৰ ভেৰিফাই জিঅ'টেক হৈ আছে। যদি আপোনাৰ ঘৰত যাই আপোনাৰ গাঁৱৰ চকীয়ে মাৰ্চ আৰু এপ্ৰিলৰ ভিতৰত জিঅ'টেক কৰিছিল, তেনেহ'লে কিন্তু আপোনালোকৰ নাম লিষ্টত আহিছে। এতিয়া কিন্তু আপোনালোকৰ ভেৰিফাই জিঅ'টেক হৈ যাব। তাৰে পিছত আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। বহুতে কমেণ্ট কৰিছে যে বৰ্তমান কোনটো লিষ্টৰ জিঅ'টেক হৈ আছে। আপোনাৰ গাঁৱত যিবিলাক আপোনাৰ চকীয়ে মাৰ্চৰ আৰু এপ্ৰিলৰ ভিতৰত জিঅ'টেক কৰিছিল, বৰ্তমান কিন্তু এইটো লিষ্টৰ ভেৰিফাই জিঅ'টেক হৈ আছে। যদি আপোনাৰ গাঁৱৰ চকীয়ে আপোনাৰ ঘৰত যাই জিঅ'টেক কৰিছিল, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে। এতিয়া আপোনাৰ ঘৰত যাই জিঅ'টেক কৰিব, তাৰপিছত আপোনালোকে ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনাৰ গাঁৱৰ চকীয়ে আপোনাৰ ঘৰত যাই জিঅ'টেক কৰা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব জানি লওক। যদি আপোনাৰ গাঁৱৰ চকীয়ে আপোনালোকৰ জিঅ'টেক কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব, অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড নম্বৰ আছে তাত যাই আপোনালোকে যোগাযোগ কৰিব লাগিব। যিসকলৰ লিষ্টত নাম অহা নাই বা গাঁৱৰ চকীয়ে জিঅ'টেক কৰা নাই আৰু চৰকাৰী ঘৰটো পোৱাৰ যোগ্য হয় বা দুখীয়া মানুহ হয়, ঘৰ পোৱাৰ যোগ্য হয়, সেইসকলে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড নম্বৰ আছে তাত যাই আপোনালোকে আজিয়ে যোগাযোগ কৰক। যিবিলাকৰ লিষ্টত নাম অহা নাই, বৰ্তমান কিন্তু সেইসকলৰ কাৰণে চৰকাৰী ঘৰৰ আবেদন আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, অথবা আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। বৰ্তমান কিন্তু চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন হৈ আছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক। যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক, অথবা আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আবেদন কৰক।